হেল্ল' গাইজ আদৰণি জনাইছোঁ আছামিজ টেকলৈ ফেচবুকত আহিছে অৱতাৰ নামেৰে এটি নতুন ফিচাৰ্ছ আৰু বৰ্তমান ফেচবুক ইউজাৰে এই ফিচাৰ্ছটো ইউজ কৰি আছে আনহাতে বহু ইউজাৰে এতিয়াও লাভ কৰা নাই এই অৱতাৰ ফিচাৰ্ছটো চ' এই ভিডিঅ'টোত মই আপোনালোকক অৱতাৰ ফিচাৰ্ছটো ব্যৱহাৰ কৰিব শিকাম লগতে যিসকলে এতিয়াও লাভ কৰা নাই এই অৱতাৰ ফিচাৰ্ছটো তেওঁলোকৰ বাবে আছে এটি ট্ৰিক্স যিটো ট্ৰিক্স এপ্লাই কৰিলে 24 ঘণ্টাৰ ভিতৰত আপুনি লাভ কৰিব আপোনাৰ ফেচবুক একাউণ্টত অৱতাৰ ফিচাৰ্ছটো চ' এই ভিডিঅ'টো হ'ব কিছু স্পেচিয়েল এণ্ড amazing so এতিয়া আহক এই ভিডিঅ'টিৰ হৈতে আগবাঢ়ো পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ ফেচবুক এপটো ওপেন কৰি ল'ব লাগিব সো মই মোৰ ফেচবুক এপটো ওপেন কৰি লৈছো ফেচবুক এপটো ওপেন হোৱাৰ পিছত ওপৰৰ ৰাইট সাইডে তিনিডাল চিন আছে ইয়াত ক্লিক কৰিব লাগিব সো মই ইয়াত ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে অৱতাৰ বুলি লিখা আছে সো মোৰ এইটো একাউণ্টত অৱতাৰ ফিচাৰ্ছটো আহি গৈছে আপোনালোকৰ একাউণ্টত অৱতাৰ ফিচাৰ্ছটো আছে নে নাই আপোনালোকে এনেকৈ চাব পাৰিব আৰু যদি ইয়াত আপোনালোকে অৱতাৰ ফিচাৰ্ছটো দেখা নাপায় তেনেহলে তলৰ ফালে যাব তলৰ ফালে গৈ সি মোৰ অপচনটোত ক্লিক কৰিব লাগিব সো ইয়াত ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছত ইয়াত আপুনি চেক কৰি চাব আপোনাৰ একাউণ্টত অৱতাৰ ফিচাৰ্ছটো আছে নে নাই আৰু যদি নাই তেনেহলে কেনেকৈ আপোনালোকে অৱতাৰ ফিচাৰ্ছটো লাভ কৰিব পাৰিব হেতু মই এই ভিডিঅ'টোত আপোনালোকক দেখাই দিম সো আপোনালোকে ভিডিঅ'টো কোনো কাৰণত স্কিপ নকৰিব এতিয়া মই আপোনালোকক অৱতাৰ ফিচাৰ্ছটো ব্যৱহাৰ কৰিবলৈ শিকাম সো মই পোনপ্ৰথমে অৱতাৰ্ছ অপচনটোত ক্লিক কৰিছো ক্লিক কৰাৰ পিছত তলত নেক্সট বুলি আহিছে সো মই নেক্সটত ক্লিক কৰিম এতিয়া ইয়াত কেইবাটাও ষ্টিকাৰ আহি গৈছে সো আপোনালোকে আপোনালোকৰ নিজৰ লগত মিলা চাই এটি ষ্টিকাৰ সিলেক্ট কৰিব এতিয়া ইয়াৰে মই এটি ষ্টিকাৰ সিলেক্ট কৰিম সো মই এইটো ষ্টিকাৰ সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত তলত নেক্সটত ক্লিক কৰিব লাগিব সো মই নেক্সটত ক্লিক কৰিছো নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত হেয়াৰ ষ্টাইল আহিছে সো আপোনালোকে হেয়াৰ ষ্টাইল সিলেক্ট কৰি ল'ব ময়ো এটি ইয়াৰে হেয়াৰ ষ্টাইল সিলেক্ট কৰি ল'ম সো মই এইটো হেয়াৰ ষ্টাইল সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত ওপৰৰ ৰাইট সাইডে ডান বুলি লিখা আছে সো মই ইয়াত ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত তলত নেক্সট বুলি আহিছে সো পুনৰ ইয়াত ক্লিক কৰি দিম মই এতিয়া পুনৰ নেক্সটত ক্লিক কৰিব লাগিব সো মই পুনৰ ক্লিক কৰিছো এতিয়া ইয়াত তিনিটা পজ আহিছে সো ইয়াৰে যিকোনো এটি পজ সিলেক্ট কৰি ল'ব লাগিব সো মই শেষৰ পজটো সিলেক্ট কৰিছো শেষৰ পজটো সিলেক্ট কৰাৰ পিছত তলত তিনিটা অপচন আছে সো মই শেয়াৰ টু নিউজ ফিড অপচনটোত ক্লিক কৰিছো ক্লিক কৰাৰ পিছত ওপৰত পোষ্ট বুলি আহিছে সো মই ইয়াত পোষ্ট কৰি দিছো এতিয়া মই প্ৰফাইলত ক্লিক কৰিছো প্ৰফাইলত ক্লিক কৰি মই চাম মোৰ এভেটৰটো পোষ্ট হৈছে নে হোৱা নাই সো আপোনালোকে এয়া দেখা পাইছে মোৰ এভেটৰটো পোষ্ট হৈ গৈছে যিসকলৰ তাত এভেটৰছ ফিচাৰ্ছটো অহা নাই তেওঁলোকে পোনপ্ৰথমে প্লে ষ্টৰত গৈ ফেচবুক এপটো আপডেট কৰি লওক আপডেট কৰি লোৱাৰ পিছত ওপৰত তিনিডাল চিনত ক্লিক কৰিব ক্লিক কৰি ইয়াত চেক কৰিব অৱতাৰ অপচনটো আহিছে নে অহা নাই আৰু যদি অহা নাই তেনেহলে আপোনালোকে হেল্প এণ্ড সাপোৰ্ট অপচনটোত ক্লিক কৰিব হেল্প এণ্ড সাপোৰ্ট অপচনটোত ক্লিক কৰাৰ পিছত ৰিপৰ্ট এ প্ৰবলেম বুলি এটা অপচন আছে সো এই অপচনটোত ক্লিক কৰি দিব লাগিব এই অপচনটোত ক্লিক কৰাৰ পিছত তলত কন্টিনিউ টু ৰিপৰ্ট এ প্ৰবলেম অপচনটোত ক্লিক কৰিব লাগিব সো মই ইয়াতো ক্লিক কৰি দিছো এতিয়া ইয়াৰে তলৰ ফালে আপোনালোকে প্ৰফাইল বুলি এটা অপচন পাব সো এই প্ৰফাইল অপচনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব সো মই ইয়াত ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে লিখিব লাগিব হেল্ল' ছাৰ দি নিউ এভেটৰ ফিচাৰ্ছ ইজ নট আপডেটেড ইন মাই একাউণ্ট প্লিজ আপডেট ইট থেংকছ ফেচবুক টিম এনেকৈ আপোনালোকে লিখিব লাগিব আৰু এইখিনি মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো দি দিছো তাত আপোনালোকে চাই লিখি ল'ব পাৰিব ইয়াৰ পিছত ওপৰৰ ৰাইট সাইডে সেন্ড বুলি এটা অপচন আছে সো ইয়াত ক্লিক কৰিব লাগিব সো মই ইয়াত ক্লিক কৰি দিছো এতিয়া 24 ঘণ্টাৰ ভিতৰত এই ফিচাৰ্ছটো আপোনাৰ ফেচবুক একাউণ্টত আহি যাব এই ফিচাৰ্ছটো প্ৰথমে মোৰ ফেচবুক একাউণ্টতো পোৱা নাছিলো মই এই মেথডটো ট্ৰাই কৰাৰ পিছতে এই ফিচাৰ্ছটো পাইছো মোৰ প্ৰায় 10 মিনিট সময় লাগিছিল 10 মিনিটৰ ভিতৰতে এই ফিচাৰ্ছটো মই পাই গৈছিলো সো আপোনালোকে এই মেথডটো ট্ৰাই কৰক মই নিশ্চিত যে আপোনালোকে এই মেথডটো ট্ৰাই কৰাৰ 24 ঘণ্টাৰ ভিতৰতে এই ফিচাৰ্ছটো পাই যাব আৰু পোৱাৰ পিছত আপোনালোকে ফেচবুক একাউণ্টটো এবাৰ লগ আউট কৰি ল'ব আৰু লগ আউট কৰি লোৱাৰ পিছত পুনৰ লগইন কৰিব লগইন কৰাৰ পিছত এই এভেটৰ ফিচাৰ্ছটো
ইউজ কৰিব পাৰিব সো ইয়াৰ পিছতো যদি আপোনালোকে প্ৰবলেম পায় তেনেহলে মোৰ ইনষ্টাগ্ৰাম একাউণ্টত ফলো কৰিব ফলো কৰি মোৰ ইনষ্টাগ্ৰাম একাউণ্টত মেছেজৰ জৰিয়তে জনাই দিব মই আপোনালোকক নিশ্চয় সহায় কৰিম ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰাম একাউণ্টৰ লিংক দিয়া আছে আপোনালোকে চেক কৰি ল'ব সো আজিৰ এই ভিডিঅ'টোত ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট কৰিব আৰু এনেকুৱা ধৰণৰ বহুত ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই